মই আপোনালোকক অসম কেবিনেটত আজি গৃহীত হোৱা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে অৱগত কৰাব খুজিছোঁ। যিহেতু সিদ্ধান্তখিনি অলপ আগতে লোৱা হৈছে, গতিকে আপোনালোকক লিপিবদ্ধ সিদ্ধান্তখিনি মই সাৰ্কুলেট কৰাৰ অৱস্থাত নাথাকিম। সেইকাৰণে মোৰ কথাখিনি যদি ৰেকৰ্ড কৰি লয় আৰু ইয়াৰ ওপৰত থকা প্ৰশ্নখিনি পিছত একেলগে সুধি ল'লে অন্ততঃ স্কিমখিনি আপোনালোকৰ মনত আহি যাব। প্ৰথম, দ্বিতীয়, তৃতীয় কৰি মই কৈ গ'লোঁ। আৰু যদি বোলে নহয় আমি প্ৰত্যেকটোৰ ওপৰতে প্ৰশ্ন কৰি গৈ থাকিম, সেইটো বেলেগ কথা, কিন্তু মই ভাবোঁ যে এবাৰ স্কিমখিনি শুনি ল'লে আপোনালোকে লিখিবৰ কাৰণে ভাল হ'ব। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ অধ্যক্ষতাত অসমৰ বাবে অসমীয়াক ৰাজ্যিক ভাষা হিচাপে সাংবিধানিক প্ৰদত্ত অধিকাৰ দিয়াৰ বাবে আজি কেবিনেটে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনায়। সংবিধানৰ ৩৪৫ ধাৰাত অসমৰ ৰাজ্যিক ভাষা হিচাপে অসমীয়াক অন্তৰ্ভুক্ত কৰাৰ বাবে কেবিনেটে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনায়। অৱশ্যে বৰাক উপত্যকা, বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ অঞ্চল আৰু পাৰ্বত্য জিলা দুখনৰ বাবে ডিমাছা আদি ভাষাকো সন্নিৱিষ্ট কৰিব লাগে বুলি কেবিনেটে মত প্ৰকাশ কৰে। কিন্তু বৰাক উপত্যকা, পাৰ্বত্য অঞ্চল আৰু বড়োলেণ্ড স্বায়ত্তশাসিত অঞ্চল বাদ দি বাকী সমগ্ৰ ৰাজ্যখনৰ বাবে অসমীয়াক সৰ্বকালৰ বাবে দিবৰ বাবে কেবিনেটে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনায়। দ্বিতীয়তে, অহা বিধানসভাৰ অধিৱেশনত অসম চৰকাৰে এখন বিধেয়ক আনিব, যাৰ জৰিয়তে ক্লাছ 10লৈকে যিকোনো মিডিয়াম, ইংৰাজী মিডিয়াম হওক, হিন্দী মিডিয়াম হওক, বঙালী মিডিয়াম হওক, যিকোনো মিডিয়ামৰ স্কুলত অসমীয়া ভাষাক এটা বাধ্যতামূলক ছাবজেক্ট হিচাপে পঢ়াব লাগিব। অৰ্থাৎ আছামিজ ছাবজেক্ট will be included compulsorily up to class 10 in all medium school applicable in BTAD area, Bodo dominated area, Hills district and Borak Valley. Autonomous Development Autonomous Council, স্বায়ত্তশাসিত কাউন্সিল, মিচিং দেউৰী স্বায়ত্তশাসিত কাউন্সিল আৰু তিৱা স্বায়ত্তশাসিত কাউন্সিলক সাংবিধানিক মৰ্যাদা প্ৰদান। এই 6খন স্বায়ত্তশাসিত পৰিষদে ৰাজ্য চৰকাৰৰ পৰা উপৰিও কেন্দ্ৰীয় চৰকাৰৰ পৰাও পোনপটীয়াকৈ পুঁজি পোৱাত সহায়ক হ'ব। ইয়াৰ উপৰিও এই 6খন কাউন্সিলৰে মুখ্য কাৰ্যবাহী সদস্যসকলক সাব ডিভিজনেল ল্যান্ড এডভাইজাৰী কমিটি, যেনেকৈ তিৱাৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যজনক মৰিগাঁও, নগাঁও, হোজাই আৰু কামৰূপ মহানগৰ জিলাৰ ল্যান্ড এডভাইজাৰী কমিটিত, ঠিক তেনেকৈ মিচিং কাউন্সিলৰ CM-জনক মিচিং স্বায়ত্তশাসিতৰ পৰিসৰ থকা জিলাসমূহৰ মহকুমাসমূহৰ ল্যান্ড এডভাইজাৰী কমিটিত পদেন সদস্য হিচাপে ইনক্লুড কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। মিনিং দিয়াৰ বাই all chief executive member of this council henceforth from now will be ex officio member of subdivisional land advisory committee. কোচ ৰাজবংশী সম্পদ বৰঙণি আছে। জাতিটোৱে আজি সংঘাতৰ মাজেৰে নিজৰ জীৱন পাৰ কৰিছে। অবিভক্ত গোৱালপাৰা জিলাত তেওঁলোকে আজি ৰাজনৈতিক, অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। আজিৰ কেবিনেটে অবিভক্ত গোৱালপাৰা জিলাত
কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ কমতাপুৰ অট'নমাছ কাউন্সিল যেটো কোচ ৰাজবংশী লোকসকলৰ অধ্যুষিত অঞ্চলেৰে গঠিত হ'ব অবিভক্ত গোৱালপাৰা বুলি কওঁতে আপোনালোকে জানে যে ধুবুৰী বঙাইগাঁও গোৱালপাৰা কোকৰাঝাৰ এইখিনি অবিভক্ত গোৱালপাৰা জিলা আছিল অবিভক্ত গোৱালপাৰা জিলাত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হ'ব অৱশ্যে এই জিলাখনত সন্নিবিষ্ট ৰাভা হাছং এৰিয়া আৰু বিটিসি এৰিয়া ইয়াৰ পৰা এক্সক্লুডেড থাকিব অৰ্থাৎ বিটিসি আৰু ৰাভা হাছং পৰিষদক বাদ দিয়াৰ পিছত অবিভক্ত গোৱালপাৰা জিলাত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ এখন গঠন কৰা হ'ব যাতে কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকৰ স্বকীয় ৰাজনৈতিক সামাজিক সাংস্কৃতিক আৰু অৰ্থনৈতিক অধিকাৰ অক্ষুণ্ণ ৰাখিব পাৰে ইয়াৰ উপৰিও অসমৰ অতি অধ্যুষিত অঞ্চলসমূহক সামৰি দুখন নতুন স্বায়ত্তশাসিত পৰিষদ গঠনৰ বাবেও অসম চৰকাৰে সিদ্ধান্ত লৈছে ডেভেলপমেণ্ট কাউন্সিল নহয় অট'নমাছ কাউন্সিল এই কমতাপুৰ মৰাণ আৰু মটক এই তিনিওখন স্বায়ত্তশাসিত পৰিষদৰ আইন এইবাৰৰ বিধানসভাত অনুমোদিত হ'ব ফেব্ৰুৱাৰী মাহৰ আৰু মে মাহৰ ভিতৰত নিৰ্বাচন সম্পূৰ্ণ কৰি এই তিনিওখন কাউন্সিলক আমি কাৰ্যক্ষম কৰাৰ বাবে আজি কেবিনেটত স্পষ্টভাৱে সিদ্ধান্ত লোৱা হৈছে 3 new development council কমতাপুৰ autonomous not development council 3 new autonomous council কমতাপুৰ autonomous council in undivided Goalpara district excluding BTAD and Rabha Hasang area will be constituted for Koch Rajbangshi community Moran and Motok autonomous council will be created in Dibrugarh and Tinsukia district or their inhabitant villages election law will be passed in next assembly session and election will be conducted within May so that they can start functioning positively from the month of May Hoti Khadhoniৰ অৱদান আমি সকলোৱে জানো সুতিয়া সম্প্ৰদায় নহয় আমাৰ জাতিটোৰ এগৰাকী তেখেত পাত স্মৰণীয় বিৰাংগনা আছিল তেখেতৰ জন্ম যিটো দিন 7 বহাগ সেইটো এই বছৰৰ পৰা কাৰ্যকৰী হোৱাকৈ অসম চৰকাৰে ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত লৈছে 7 বহাগ সতী সাধনীৰ জন্ম দিৱসটো অসম চৰকাৰে ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত লৈছে ইয়াৰ উপৰিও সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় a new university will be established in Golaghat district যাৰ নাম হ'ব সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় এই বিশ্ববিদ্যালয়খন গোলাঘাট জিলাত স্থাপন কৰা হ'ব বজালী মহকুমাক তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ বজালী জিলালৈ উন্নত কৰা হ'ব বজালী will be a new district বজালী subdivision will be upgraded as new district অৰ্থাৎ অসমৰ নৱতম জিলা হিচাপে বজালী মহকুমা সংযোজিত হ'ব বজালী ভবানীপুৰ আৰু সৰুক্ষেত্ৰী সমষ্টিক সংলগ্ন কৰি পাঠশালাক সদৰ হিচাপে লৈ বজালী জিলা নতুনকৈ আজি কেবিনেটে গঠন কৰাৰ সিদ্ধান্ত লৈছে 100 কোটি টকা এটা আছুতীয়াকৈ ৰাখিছিলোঁ অসমৰ 4টা সম্প্ৰদায়ৰ বিশেষ আন্তঃগাঁথনি আৰু প্ৰাচীন স্মৃতিসমূহ সংৰক্ষণ কৰাৰ বাবে
আজি কেবিনেটে সিদ্ধান্ত লয় যে এই 500 কোটি টকা মৰাণ, মটক, চুতীয়া আৰু আহোম সম্প্ৰদায়ৰ মাজত 125 কোটি টকাকৈ ধাৰ্য কৰি দিয়া হ'ব, যাতে নিজৰ নিজৰ ডেভেলপমেণ্ট কাম উইদিন দ্য এলোকেটেড এমাউণ্ট তেওঁলোকে কৰিব